हेलो एवरीवन की खबर वेलकम बैक टू माय चैनल और आपनालोকক सकलोके मोर यूट्यूब चैनेलলৈ पुनरबार स्वागतम जनाइছো और बहुत दिनर मूरत मैं एटा रेसिपी आपनालोকক ठीक देखाम ठीक रेसिपी নহয় माने मटन बनाम तो आपनालोকক देखाम और बहुत दिन तेनेके भिडिओ बा रेसिपी एनेके दियाও নাই तो आज बहुत दिनर मूरत एटा भिडिओ बनाम बुली भाबिलो तो भिडिओটো শেষলৈকে চাব लेट्स स्टार्ट द भिडिओ ইয়াতে মই পিয়াজ লৈছো তিনিটা সৰু সৰু সাইজৰ আৰু আলু লৈছো আৰু ইফালে বিলাহী কাটি থৈ দিছো আৰু এইখিনি মছলাখিনি মই পেষ্ট কৰি লৈছো তিনিটা শুকান জলকীয়া দিছো আৰু আদা নহৰু আৰু জিৰা গুৰি দি এইখিনি পেষ্ট কৰি লৈছো আৰু এইখিনি ছাগলী মাংস অলমানে দুজনৰ কাৰণে এতিয়া কেৰাহীটো বহাই তেল দি লৈছো গৰম হ'ব তাৰ পিছত এতিয়া এই পিয়াজখিনি দি লৈছো এতিয়া পিয়াজখিনি ইয়াতে ভাজি লৈছো অলমান গোল্ডেন ব্ৰাউন হোৱাৰ নিচিনা হলে তাৰ পিছত মই মছলাখিনি দিম ইয়াতে এতিয়া নিমখ দি দিছো নিমখটো এতিয়া অলমান কমে দিছো কাৰণ বেছি হলে দিগদাৰ হ'ব অলমান দিছো এতিয়া এইখিনি মছলাখিনি দি দিম আৰু ভালকে ভাজি লম যেতিয়ালৈকে আদা নহৰুৰ গন্ধটো নাযায় তেতিয়ালৈকে অলপ ভাজি থাকিম এতিয়া ভাজা হোৱাৰ পিছত এইখিনি মাংসখিনি দিছো আৰু ভালকৈ এতিয়া লাৰি দিম এতিয়া এইটো হৈ আছে লাহে লাহে এতিয়া প্ৰায় ভাজা হোৱাৰ পিছত বিলাহী কেইটা দি দিছো প্ৰায় ভাজা হৈ গ'ল অলপ পিছত এটা পানী দিম আৰু এইখিনি ভালকৈ ভাজা হৈ গ'ল এতিয়া পানীটো দিলো পানী দি এতিয়া ভালকৈ উতলাব দিছো আৰু এইখিনিয়ে আছিল মোৰ ভিডিও আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ